Hi guys, স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল 24/7 ফিটনেছ অসমলৈ। আজি আমি কথা পাতিম সাপ্লিমেন্টৰ ওপৰত যে আমি জিম যোৱাৰ কেইদিনৰ পিছত আমি সাপ্লিমেন্ট ইউজ কৰিব পাৰো। বহুত এটা ইন্টাৰেষ্টিং টপিক, সবৰে বাবে কনফিউজন এটা হৈ আছে ইমান দিনৰ পৰা। সবে সকলে জিমত যোৱাৰ পিছত এটাই খালি কোৱেশ্চন থাকে যে সাপ্লিমেন্ট আমি কি লম। জিম যোৱাৰ এমাহ নহওঁতে সবৰে খালি সাপ্লিমেন্টলৈ কোৱেৰি থাকে যে আমি সাপ্লিমেন্ট কি লম, বা এনেকুৱা ধৰণৰ সবে ভাবে যে সাপ্লিমেন্ট ললেহে বডি আহিব। আৰু মই আমাৰ জিমতে দেখা পাওঁ যোনবিলাক নতুনকৈ বিগিনাৰ ল'ৰা আহে সকলোৱে এটা কুৱেশ্যনে সোধে যে হেৰি সাপ্লিমেন্ট কি লৈছে আপুনি, বা সাপ্লিমেন্ট কি ল'ব লাগিব। মানে ডায়েটৰ কথা কাৰো একো কুৱেশ্যন নাথাকে, খালি সাপ্লিমেন্টৰ ওপৰত কথা থাকে। আৰু জিমত যোনবিলাক পোষ্টাৰ থাকে সাপ্লিমেন্টৰ, মই দেখা পাই থাকোঁ সিহঁতে আটাইবোৰে খালি সাপ্লিমেন্টৰ পোষ্টাৰবিলাকতে বেছিভাগ চাই থাকে যে কোনটো ল'লে কি হ'ব। আজি এই গোটেইখিনি কনফিউজনখিনি আজি দূৰ কৰিম আপোনালোকৰ আগত। ভিডিঅ'টো কমপ্লিটলি চাব, গোটেইখিনি ইনফৰ্মেশ্যন পাবৰ বাবে। গতিকে আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। গাইজ, যোনবিলাক বিগিনাৰ আছে সিহঁতে কি কৰিব, জিম যোৱাৰ 3 মাহৰ পৰা 4 মাহৰ ভিতৰত কোনো সাপ্লিমেন্ট ইউজ নকৰিব। কাৰণ যি বডি টাইপ যিয়ে নহওক, কোনোবাই ক্ষীণো যাব পাৰে, শকতো যাব পাৰে, কোনোবাই মাসল বিল্ডিং কৰিব যাব, আৰু কোনোবাই কি কৰিব ফেট লছ কৰি যাব। এই দুইটা কেটেগৰীৰ কাৰণে আপোনালোকে 3 পৰা 4 মাহৰ ভিতৰত একো সাপ্লিমেন্ট ইউজ কৰিব নালাগে। কাৰণ আপোনালোকে যেতিয়া নতুনকৈ জিমত যাব 3 পৰা 4 মাহলৈকে আপোনালোকে কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব লাগে, ফৰ্ম কেনেকুৱা, টেকনিক কেনেকুৱা, এইখিনি কৰোঁতে আপোনাৰ 3 মাহৰ পৰা 4 মাহ সময় লাগি যাব। আৰু এই 3-4 মাহৰ ভিতৰত আপোনালোকৰ কোনো স্পেচিফিক এটা গ'লো নাথাকিব। খালি আপোনালোকে জানে যে জিমত যাব লাগে, কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিলে আপোনালোকৰ ফেট লছ হ'ব, কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিলে আপোনালোকৰ গেইন হ'ব, এই আটাইখিনি আপোনালোকৰ নলেজ তেতিয়ালৈকে নাহে। আৰু কোনটো এক্সাৰচাইজৰ হয়তো বেঞ্চ প্ৰেছৰ টেকনিকটো শিকোঁতে আপোনালোকৰ এমাহৰ পৰা 2 মাহ সময় লাগি যাব, বা কিছুমানতো মনতে নাথাকিব যে আজি মই চেষ্ট মাৰিব লাগে, তাৰপিছত মই নেক্সট ডে মই বেক মাৰিব লাগিব। এই ৰুটিনখিনি গোটেইখিনি মনতে নাথাকে, কাৰণ সকলোকে আৰম্ভণি যোৱাৰ পিছত দেখাই দিব লাগে যে আজি এইটো মাৰিবা, কালি কি মাৰিছিলা, এইটো মাৰিছিলা। গতিকে এই গোটেইখিনি 3 মাহ 4 মাহ সময় এটা টাইম এটা হয়, পিৰিয়ড এটা হয়। এই 3 মাহ 4 মাহ সময় এটলিষ্ট চবকে লাগিব, মোকো লাগিছিল। আৰু যিমান ডাঙৰ ডাঙৰ বডি বিল্ডাৰ আছে, এই আটাইবিলাকে প্ৰথমতে ষ্টাৰ্টিং কৰোঁতে সকলোৱে 0ৰ পৰাই ষ্টাৰ্ট কৰিছে। সকলোৱে এই 3 পৰা 4 মাহ সময়টো সকলোকে লাগিছে। কোনো একেবাৰে এদিনতে আটাইবোৰ টেকনিক বা আটাইবোৰ ফৰ্ম কোনো একেদিনে কোনো নাজানে, সকলোৱে লাহে 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 শিকে গোটেইখিনি। আৰু গতিকে এই 3-4 মাহৰ সময়খিনিত আপোনালোকে যেতিয়া টেকনিকখিনি নাজানিব, তেতিয়া যদি আপোনালোকে যদি জোৰ জবৰদস্তি যাৰ বাজেট আছে সিহঁতৰ কথা কৈছোঁ, যদি সাপ্লিমেন্ট যদি কিনি লৈ আনে এমাহৰ ভিতৰতে, তেনেহ'লে একো ৰিজাল্ট নাপাব, সেইখিনি ৱেষ্ট অফ মানি হ'ব। ক্ষীণখিনিয়ে ধৰক, আপোনালোকে যদি জিম যোৱাৰ এমাহৰ ভিতৰত যদি মাছ গেইনাৰ কিনি লৈ আহে, মাছ গেইনাৰখিনি আপোনালোকে খাব। খোৱাৰ পিছত কি হ'ব, আপোনাৰ যিটো এক্সাৰচাইজটো কৰিব আপোনালোকে ভালকৈ পৰাই নাই, টেকনিকখিনি শিকাই নাই, কেলৰি বাৰ্ণে নহ'ব। ইপিনৰ পৰা আপোনালোকে নৰ্মেল খানাৰ লগত কি কৰিছে, মাছ গেইনাৰো খাই আছে, কেলৰি ইনটেক বাঢ়িছে, লগত কি আপোনালোকে অভাৰঅল বেছি আপোনালোকে ফুলিহে যাব। আৰু সেইটো মাসল বিল্ডিং কৰা বুলি নকয়, সেইটো আপোনালোকৰ অভাৰঅল মুখখন ডাঙৰ হ'ব, পেটটো ডাঙৰ হ'ব, আৰু যিটো লুক আছিল লুকটোৱে আপোনালোকৰ বেয়া দেখা হৈ যাব। আৰু পিছত আকৌ কি কৰিব, সেইখিনিয়ে আকৌ কি কৰিব, ফেট লছৰ কাৰণে আৰু এক্সট্ৰাকৈ আকৌ সাপ্লিমেন্ট ল'ব লাগিব। আচলতে কি হয়, যেতিয়া আপোনালোকে কোনোদিনে নকৰা কাম এটা কৰিব, জিমত যেতিয়া আপোনালোকে নতুনকৈ যাব, আগতে কোনোদিনে এক্সাৰচাইজ কৰা নাই, তেতিয়া কি হয়, বডিটো এনেই নিজে এটা চখ লাগিব। লগাৰ পিছত আপুনি ধৰক চিম্পলি মই কৈ দিছোঁ যে আপোনালোকে চেষ্টৰ কাৰণে বেঞ্চ প্ৰেছ মাৰিছে, বেঞ্চ প্ৰেছ এক্সাৰচাইজ কৰাৰ পিছত কি হ'ব, আপোনালোকে আগতে কোনোদিনে বেঞ্চ প্ৰেছ কৰা নাছিল। যেতিয়া আপোনালোকে বেঞ্চ প্ৰেছ মাৰিব প্ৰথম দিনা আপোনালোকে বহুত হেভি লাগিব। নেক্সট ডে মাচলখিনি কি ভাবিব, নেক্সট উইকতো যেতিয়া আপোনালোকে আৰু বেঞ্চ প্ৰেছ মাৰিব, মাচলটো কি ভাবিব যে মোৰ ওপৰত ইমান প্ৰেছাৰ পৰি আছে, গতিকে মই কি কৰিব লাগিব, মাচলটো এতিয়া কি কৰিব, অলপ ডাঙৰ কৰিব লাগিব, নহ'লে মোৰ ওপৰত ইমান প্ৰেছাৰ পৰি থাকিলে মই সৰু মাচলখিনিৰে মই এই ৱেইট মই দাঙিব নোৱাৰিম। চ' তেনেকুৱাকৈ কি হয়, মাচলবিলাক ডাঙৰ হয়। যেতিয়া আপোনালোকে ফাৰ্ষ্ট ডে আপোনালোকে 5 কেজি ৱেইট লৈ পেলাই বেঞ্চ প্ৰেছ মাৰিছে, সেইদিনাখন আপোনালোকে কি হৈছে, মাচলখিনি ইমান বেছি আপোনাক ছাপৰ্ট দিব পৰা নাই, জোৰ জবৰদস্তি কোনোবাই হেল্প লৈ পেলাই আমি দাঙি আছোঁ। তেতিয়া মাচলখিনি ভাবিব যে মই যদি মোৰ মাচলখিনি যদি মই ডাঙৰ নকৰোঁ, তেনেহ'লে মই এই লোডটো মই ল'ব নোৱাৰিম। তেতিয়া কি হ'ব, মাচলখিনি আমাৰ নিজে নিজে ডাঙৰ হোৱা ষ্টাৰ্ট কৰিব। কাৰণ নেক্সট বেছি যেতিয়া লোড ল'ব লাগিব, বেছি ৱেইট যেতিয়া আমি লগাব লাগিব, তাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব। আৰু সেইখিনি সময়ত বডি ৰিকম্পজিশ্যন বুলি কয়। আৰম্ভণি সময়খিনিত বডি ৰিকম্পজিশ্যন মানে আপোনালোকৰ কি হ'ব, ফেটো লছ হ'ব আৰু মাচলো গেইন হ'ব প্ৰথম 3 মাহ 4 মাহত। সেইকাৰণে কিছুমান শকত মানুহ গ'লে অলপ ক্ষীণ যেন লাগে, ক্ষীণ মানুহবিলাক গ'লেও মাচলৰ কাজবোৰ ধুনীয়াকৈ ওলায়। গতিকে
আৰম্ভণি 3 মাহৰ পৰা 4 মাহৰ ভিতৰত আপোনালোকে একো মানি ইনভেষ্ট কৰিব নালাগে সাপ্লিমেন্টৰ ওপৰত 3 মাহৰ পৰা 4 মাহ ডায়েটৰ ওপৰত আপোনালোকে ইনভেষ্ট কৰক ডায়েটও ইমান বেছি আপোনালোকে চেঞ্জ কৰিব নালাগে প্ৰটিনৰ ইনটেক অকমান বঢ়াই দিয়ক কাৰ্বোহাইড্ৰেটৰ ইনটেক অলপমান বঢ়াই দিয়ক কাৰণ আপুনি নৰ্মেল কামতকৈ অলপ বেলেগ কাম কৰিব গৈ আছে আগতে আপুনি নৰ্মেল লাইফষ্টাইলত আছিল এতিয়া আপুনি এক্সাৰসাইজ কৰাৰ ভিতৰত কি হ'ল আপোনাৰ এক্সট্ৰা 200-300 কেলৰি আপোনাৰ বাৰ্ন হ'ব গতিকে সেইখিনি যাতে আপুনি আকৌ খাদ্যৰ পৰা পাই থাকে সেইখিনি কেলৰি সেইখিনিৰ ওপৰত আপোনালোকে ধ্যান দিয়ক অকমান চিকেন বঢ়াই দিয়ক অকমান এগ বঢ়াই দিয়ক অকমান কাৰ্ব ভাত চাত অকমান বেছিকৈ খাওক ৰুটি অকমান বেছিকৈ খাওক সাপ্লিমেন্টৰ ওপৰত নাযাব 3 মাহৰ পৰা 4 মাহৰ ভিতৰত আৰু তাৰ পিছত কি হয় আপোনাৰ লাহে লাহে কি হ'ব মাসলে সাপ্লিমেন্টৰ যদি আপোনালোকে যদি ফুড যদি কমপ্লিটলি পোৱা নাই তেনেহলে কি হ'ব অলপমান বডি নিজে ক'ব কাৰণ সৰনেস বাঢ়িব যদি এনাফ প্ৰটিন আপোনালোকে খাদ্যৰ পৰা দিব পৰা নাই তেতিয়া বডিয়ে নিজে নিজে সৰনেস অকমান বিখাই থাকিব ৰিকভাৰি কমপ্লিটলি নহব তাৰ পিছত সাপ্লিমেন্টৰ কথা আহিব আৰু তাৰ পিছতো যদি 3 মাহ 4 মাহ পিছত আপোনালোকে সাপ্লিমেন্ট লব পাৰে সিম্পলি আপোনালোকে হুৱে প্ৰটিন লব 1 স্কুপ কে ইউজ কৰিব এক্সেস কৰাৰ পিছত তাতকে বেছি নালাগে কাৰণ কি হ'ব বডি ইমানখিনি মেচিউৰ্ড হোৱা নাই প্ৰটিন বেছিকৈ এবজৰ্ব কৰা হ'ব আমি একেলগে যদি আমি ভাবো যে এটো ডাব্বাটো আমি প্ৰটিনৰ ডাব্বাটো একেলগে খাই দিম 10-15 দিনৰ বডি হৈ যাব তেনেকুৱা নহয় কাৰণ প্ৰটিন এবজৰ্পচনৰ কথাও আছে মাসল যিমানে আপোনালোকৰ মেচিউৰ্ড হ'ব প্ৰটিনৰ এবজৰ্পচন সিমানে বাঢ়ি যাব আৰু আপোনালোকে এতিয়া যদি 2 স্কুপ যদি হুৱে প্ৰটিন খাই দিয়ে তাৰে অকল কি হ'ব 15 পৰা 20 গ্ৰাম খিনি আপোনালোকৰ বডিত লাগিব বাকিখিনি আপোনালোকৰ কি হ'ব এক্সক্ৰেটা হিচাপে আপোনালোকৰ বডিৰ পৰা ওলাই যাব গতিকে ধৈৰ্য ৰাখিব অকমান আপোনালোকে যোনখিনি বিগিনাৰ আছে সেইখিনি কৈছো স্পেসিফিক্যালি আপোনালোকে এটলিষ্ট 3 পৰা 4 মাহলৈকে আপোনালোকে কোনো সাপ্লিমেন্টৰ কথা নাভাইব ডায়েটৰ কথা হ'ব 3-4 মাহ তাৰে পিছত আপোনালোকে সাপ্লিমেন্টৰ কথা লাহে লাহে আহক প্ৰথমতে আপোনালোকে টেকনিক বুক শিকক ফৰ্মবোৰ শিকক কোনটো এক্সাৰসাইজ কৰিলে কোনটো বডি পাৰ্টছত লাগে সেইবিলাক শিকক আৰু আশা কৰোঁ মই দিয়া ইনফৰমেশনখিনি আপোনালোকৰ কামত আহিব যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহলে আপোনালোকে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কিপ হেলথি গাইজ থ্যাংক ইউ